লাগিছে নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বহুত এক্সাইটমেণ্ট, মানে মই আগতে ভিডিঅ' কৰিব পাহৰি গ'লোঁ, কাৰণ মই আজি বেলেগ এটা এক্সাইটমেণ্টত আছোঁ। মানে চাওক, মই এটা বহুত ডাঙৰ বস্তু আছোঁ, এইটো চাওক কি আহি গ'ল মোৰ লগত। গতিকে বহুত ঘৰত গৈ আনবক্সিং কৰিম, গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। আৰু আজি বহুত বহুত ধন্যবাদ সকলোকে। গতিকে ভিডিঅ'টো চাই ৰাখক, বহুত ধামাকা হ'বলৈ গৈ আছে। গাইছ, এতিয়া ঘৰ পালোহি। মাক যিহেতু মই ফোন কৰি কৈছে আমাৰ চিনেমা বটনখন লৈ গৈ আছোঁ, গতিকে মা ৰাস্তাত ৰৈ আছে অলৰেডি। মই দেখাইছোঁ, এইখন হৈছে প্লে বটনৰ, আৰু এয়া হৈছে মোৰ মা। এয়া দেখিছে, ৰৈ আছে একদম ৰাস্তাত পৰা। এইখন হওক দে, ভাল লাগিছে আজি। খোলক মই অলৰেডি অলপ খুলি থৈছোঁ বাৰু। এইটো চাইড এনেকৈ খুলি দিয়ক, এইফালে উল্টা হৈছে, এনেকৈ দিয়ক। অঁ, এইখন দাঙি দিয়ক, এইখন উলিয়াই দিয়ক বাহিৰলৈ। কেনেকুৱা লাগিছে? ভাল লাগিছে। এইখন ফাইনেলি পাই, বহুত ধন্যবাদ সকলোকে। এনেকৈ সদায় ছাপোৰ্ট কৰি যাব। হ'ব ব'লক, এই লওক ভিতৰলৈ লওক, ইছৰা নাচিব নালাগে ব'লক। ব'লক। মানে আমাৰ ওচৰতে এটা গান বজি আছিলে, তাৰ একদম পুৰা নাচি দিলে মানে একদম ফূৰ্তিতে যি। আৰু এতিয়া এইখনেই হৈ গ'ল আমাৰ সপোনৰ, এইটো সপোন আজি পূৰণ হ'ল। সকলোৰে সপোন থাকে যেতিয়া ইউটিউব চেনেল এটা নতুনকৈ অ'পেন কৰে, সকলোৱে এটা মনত সপোন বান্ধি ৰাখে যে এইটো পাম বুলি। সঁচাকৈ আজি মোৰ সপোনটো আপোনালোকে পূৰণ কৰিলে, বহুত বেছি ধন্যবাদ। আৰু যিসকলে এতিয়া ইউটিউবত লাগি আছে তেওঁলোকক কৈছোঁ, সকলোৱে লাগি থাকক, এদিন নহয় এদিন সপোন পূৰণ হ'বই। আৰু বাকী খালি এটা কথা মনত ৰাখিব, এইবোৰ মানে বেলেগ মানুহে কিবাকিবি ক'লে এইবোৰ অলপ ইগন'ৰ কৰিবলৈ শিকক, তেতিয়া হয়তো নিশ্চয় পাই যাব। কাৰণ মোৰো আজিকালি হেটাৰ্ছবোৰ বাঢ়িছে, কিন্তু হেটাৰ্ছবোৰ মানে অলপ অচিনাকি মানুহ নহয়, আমাৰ চিনাকি মানুহ বা অলপ তেনেকুৱা কিছুমানে মানে হেটাৰ্ছ থাকে। গতিকে ইমান সেইবোৰৰ পৰা আঁতৰি, সেইবোৰক ইগন'ৰ কৰি আগুৱাই যাওক সকলো, তাৰে কামনা কৰিলোঁ। এয়া এতিয়া মই বৰমাক দেখাব গৈ আছোঁ। এইখন আহিলে এখন। অঁ, ভাল লাগিছে। পাৰ্টি এটা ওলাব আজি। হৈ যাব। সকলোকে বহুত বেছি ধন্যবাদ। আমি ধুনীয়াকৈ ফটো চটো উঠিছোঁ। আমাৰ এইখনৰ লগত বহুত বেছি এটা ডাঙৰ সপোন আজি পূৰণ হৈছে। সকলোকে বহুত ধন্যবাদ। মই যেতিয়া মোক ফোন কৰিছিলে, ইয়াত মানে ডেট দেখাইছিল বহুত দেৰিকৈ, 19 তাৰিখ মানে দেখাইছিল। কিন্তু মই ভাবিছিলোঁ কি কাৰণ কিবা পাৰ্চেল আহিছে বুলি কৈছোঁ, গ'লোঁ। মই মানে এক্সাইটমেণ্টতে মানে ভিডিঅ' কৰিবই পাহৰি থাকিলোঁ। গৈছোঁ স্পীড, মানে হয় নহয় নহ'ব পাৰে তেনেকুৱা ভাবিবলৈ গৈছোঁ। চাইছোঁ একদম মানে কি ক'ম, পাগলা হৈ গৈছোঁ দেখি। বহুত বেছি ধন্যবাদ, একদম এইটো পাই মই বহুত সুখী। আমাৰ এয়া ৰণী, কেনেকুৱা লাগিছে আজি? একদম মজা। গতিকে পুনৰবাৰ সকলোকে ধন্যবাদ জনাই আজিৰ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। গতিকে সদায় এনেদৰে মৰম দি যাব, তাৰে আশাৰে আজিলৈ আহিছোঁ। ধন্যবাদ।